নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ভাগৱত মন্দিৰ দুদিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা অনুষ্ঠিত হোৱা এই ভাগৱত বাসুদেৱ মন্দিৰ প্ৰাংগণৰ সকলোকে আহি মন্দিৰত সহায় সহযোগ কৰাৰ কাৰণে আহ্বান জনালোঁ। লগতে আমাৰ অহাকালি বিশেষ আকৰ্ষণ কৰিশ্মা নাথৰ নাগাৰা নামৰ দল, লগতে তেওঁৰ লগত আৰু গৰেশ্বৰ ৰুনুমি নাথ, গতিকে অহাকালি এই নাগাৰা নাম অনুষ্ঠানটো চোৱাৰ কাৰণে সকলোকে মই আমাৰ ভাগৱত কমিটিৰ ফালৰ পৰা সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ। গতিকে সকলো আহক, বৰ ভাল লগা এটা অনুষ্ঠান। সকলো গাঁওবাসী আমি এই অনুষ্ঠানটো বৰ উলহ মালহেৰে আয়োজন কৰা হৈছে। গতিকে সকলোকে আহি অনুষ্ঠান উপভোগ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ।